নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'ত গম পাইছে মই যোৰহাটৰ ঘৰত আছোঁহি আৰু এতিয়া মানে আমাৰ বংশৰে এজন দদাইদেউ ঢুকাইছিলে আৰু সকামলৈ বুলি ওলাইছোঁ। এতিয়া সকামৰ ঘৰত বৰ বেছি ভিডিঅ' কৰি থাকিবলৈ লাজো লাগে, তথাপি যিমানখিনি পাৰোঁ আমাৰ সকামৰ নিয়ম নীতিবোৰ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাই যাব। আৰু যদি মোৰ চেনেলত আপোনালোক কোনোবা প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি অল কৰি থ'ব, তেতিয়া মোৰ আহিব লগা নটিফিকেশ্যনবোৰ পাই থাকিব। আৰু যিহেতু আমাৰ বংশৰে দদাইদেউ হয়, দদাইদেউৰ সকাম আৰু সেইকাৰণে ৰাতিপুৱাই ওলাইছোঁ। এতিয়া 8:30 9টা বাজিব হ'ল আৰু এতিয়া গিয়াতলি বুলি ৰাতিপুৱা নিয়ম এটা কৰে, তাতে গোটেই বংশৰ মানুহসকলে সেৱা কৰে আৰু সেইবাবে চেলেং টেলেং লৈ লৈছোঁ। আমি গোটেই 3জনী জা জোৱালি এতিয়া সেইফালে পাছফালে এজনী মুঠ দেখাই দিয়ক ওলাইছোঁ সকামলৈ। এইপিনে বাৰীয়ে শ্বৰ্টকাটিং ৰাস্তা। সকামৰ ঘৰত আহিয়ে দেখিলোঁ ইয়াত দদাইদেউৰ ফটো ধুনীয়াকৈ সজাই থৈছে আৰু ইয়াতে দদাইদেউৰ সন্মুখতে ধূপ চাকি জ্বলোৱা হৈছে আৰু সকামৰ ঘৰত ৰাইজবোৰ লাহে লাহে আহিছে আৰু ময়ো এডাল ধূপ জ্বলাই লওঁ। আৰু এইফালে চব আসনখন ধুনীয়াকৈ সজাই লৈছে আৰু যিহেতু ৰাতিপুৱা সময় 9টা বাজিছে সেইটো কাৰণে ভকতসকল সকলো আহি পোৱা নাই, আহি পাব। আৰু সকামৰ ঘৰ পাই গ'লোঁ। সেই আছোঁ সকামৰ ঘৰ ৰাইজসকলে বুট ধুই আছে, মগু ধুইছে ন? চাই দিয়ক এইফালে হাই হেল্ল' কৈ দিয়ক অকণ অকণ। অঁ এইফালে একদম চব ফালে মগু ধুই আছে, এইফালে মালা। অঁ এইফালে চাই দিয়ক অকণমান। অঁ মগু ধুই আছে পূৰা একদম এনেকৈ কৰি আৰু এইফালে সকলোৱে চাহ বনোৱা আছে নেকি? চাহ নাই বনোৱা? এগৰাকী কোন? কলিয়ে কি চাহ বনাইছে? লাল চাহ। লাল চাহে ভাল গৰমত। এইফালে একদম বিস্কুট চিস্কুট ৰেডি কৰিছে আৰু ন। আৰু এইফালে ভকতসকলে কল কুঁহিয়াৰ কাটি আছে। আমাক আৰু ৰাইজখিনি দেখাই দিছোঁ দেই অকণমান। গৰম লাগিছে নাই? এইয়া খুইদেউ কি কৰিছে? গামলা চামলা কৈ থাকক। আজি যিহেতু বতৰটো বহুত গৰম সেইটো কাৰণে এনেকৈ ফেনৰ তলতে এফালে ৰাইজবোৰ চব বহি আছে আৰু এয়া চব ভকত পূৰা ৰভাতলি ফুল হৈ গ'ল আৰু নাম সামৰিলে। মই নামৰ ভিডিঅ' কৰা নহ'ল আৰু এতিয়া এয়া ভাগৱত পাঠ কৰি আছে ভকতসকল, পূৰা ফুল হৈ গ'ল ৰভাখনত। আৰু পাঠ কৰাৰ পাছতে মৃদঙীয়া গায়ন হ'ব আৰু গায়ন গোৱাৰ পাছতেই প্ৰসাদ বিতৰণ হ'ব আৰু তাৰ পাছতে আৰু সকাম শেষ হয়। আকৌ ৰাতিলৈ নাম গায় আৰু পিছদিনাখন ভোজ ভাত হয়। এনেকৈ আৰু আমাৰ নিয়মবোৰ। আৰু দাইদেউজন যে সকাম আজি দাইদেউজনৰ এয়া হৈছে দাইদেউৰ বোৱাৰী ন? কেই নম্বৰ বোৱাৰী? আৰু চব কামে কামে মানে লাগি আছে আৰু চবকে দেখাব পৰা নাই। আৰু এইফালে এজন কি হয় আপুনি? ভতিজা। আৰু এয়া হ'ল নাতিয়েক হয় নাই? সৰু নাতি পিকু। আৰু এয়া আমাৰ পেহী আৰু এয়া বাইদেউ চব সকাম খাবলৈ আহিলে। পেহী কেনেকুৱা? ভাল। এইপিনে আমাৰ ৰাইজবোৰে জলপান খাই আছে দেই। গোটেইখিনি এয়া চব পূৰা জলপান, দৈ গাখীৰ জলপান। দৈ গাখীৰ জলপান খাই আছে এইফালে।